নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এয়া আমি গৈ আছোঁ এখন বৰ ধুনীয়া ঠাইলৈ। ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু এয়া আমি সেউজীয়াৰ মাজে মাজে গৈ আছোঁ। চাওকচোন ৰাস্তাটো ইমান ধুনীয়া। আৰু গৈ 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 আমি পালোঁগৈ নামচাই। আৰু ইয়াত আমাৰ সোমোৱা নহ'ল, কিন্তু মই গেটখনে দেখিছোঁ। এনেকৈ আমি গৈ আছোঁ আমাৰ আচল ঠাইখনলৈ। অকণমান এইখিনিতে হাইৱেটো বেয়া হোৱাৰ কাৰণে অকণ ভিতৰুৱা ৰাস্তাইদি যাব লগা হৈছে। নতুনকৈ বনাইছে ৰাস্তাটো, ঠেক হয় আৰু দলংখনেৰে এখন গাড়ীয়ে পাৰ হ'ব পাৰে কাৰণে ইফালৰ গাড়ীখিনি ৰৈ দিব লাগে। ভাল লাগিছিলে, বৰ ধুনীয়া জাৰ্ণি। সেউজীয়াৰ মাজে মাজে গৈ গৈ আমি এতিয়া আচল জেগাখিনি পালোঁগৈ। এয়া চাওকচোন ইমান ধুনীয়াকৈ এইখিনি ডান্স হেৰি এটা লগাই থৈ দিছে আৰু ইয়াতে এণ্ট্ৰি কৰিব লাগে। আৰু এণ্ট্ৰি ফিজো একেবাৰে নগণ্য, মাত্ৰ 50 টকা এজনৰ। ইয়াতে চবেই লাইন পাতিছে। আৰু এয়া কি ৰিজৰ্ট ধৰিব পাৰিছে না, টক্সিতা। বৰ ধুনীয়া। অকণমান চিপ চিপকৈ বৰষুণ দি আছিলে, সেইটো কাৰণে ছাতি লৈ গৈ থাকি খুব ভাল লাগিছিলে। গাড়ীবিলাক অলপ আঁতৰত থোৱাৰ কাৰণে আমি এনেকৈ খোজকাঢ়ি গৈছিলোঁ। আমাৰ যোৱা অকণমান দেৰি হৈছিলে, তেতিয়ালৈ মানুহ পূৰা ভৰি পৰিছিলে। জেগাখিনি মানে কিবা সাগৰৰ পাৰ নিচিনা লাগে। এখন নদীক লৈ গোটেইখিনি ব্যৱস্থা কৰা হৈছে আৰু খুব ধুনীয়াকৈ কৰিছে। অৰুণাচলৰ কথা, টুৰিজিমৰ কথা সঁচাকৈ মানিবই লাগিব। ইমান ধুনীয়াকৈ গোটেইখিনি কৰিছে। এয়া চাওক, চাৰিওফালে মানুহেই মানুহ। ৰাতিপুৱাই মানুহবিলাক গৈছে, আমি অকণমান যোৱা দেৰি হোৱাৰ কাৰণে তেতিয়ালৈ ভৰি পৰিছিলে। বৰ ধুনীয়া জেগাখিনি। ইয়াতে গোৱা ভাইবছ এটাও দিছে। গোটেই সেনেকৈ ছাতি আৰু হেৰিবিলাক থৈছে আৰাম কৰিব পৰা। এয়া চাওক কিমান মানুহ। গোটেই অসমখন গৰম বন্ধত অৰুণাচললৈকে গৈছে যেন লাগিছে। আমি চাইছোঁ কি কৰোঁ। আৰু তাৰপিছতে আমি ভাবিলোঁ আমি খাই লওঁ। এয়া খোৱাখিনি বহুত ভাল লাগিছিলে। আমি ফ্ৰেঞ্চ ফ্ৰাই আৰু চাটনি বেলেগ খাই বেলেগ দিছিলে। আমি ভেজ খাইছিলোঁ। তাৰপাছতে আমি খোৱাৰ অৰ্ডাৰ দিছিলোঁ মেইন কৰ্ছত। সেইখিনিও মানে খুব ভাল লাগিছিলে, খুব ধুনীয়াকৈ ৰান্ধিছে, টেষ্টি হৈছিলে। আমি খাই বৈ লৈ আজৰি হৈ ভাবিছিলোঁ পানীৰ লগত খেলিম। সেইটো কাৰণে প্ৰথমতে আমি খাই লৈছিলোঁ, যাতে ফ্ৰী হৈ থাকিব পাৰোঁ। আৰু তাতে ইমান ভিৰ, খোৱা আপুনি শেষত পাবনে নাপাব তেনেকুৱাও লাগে। আৰু এনেকৈ আমি খাই বৈ ল'লোঁ। তাৰপাছতে চাওক এতিয়া আৰম্ভ হৈ গ'ল পানীত খেলা। সাঁতোৰা এইফালে এইফালে এইফালে
ইয়াতে চেঞ্জিং ৰুম আছে, আপুনি ইয়াতে কাপোৰ সলাই ল'ব পাৰে। আৰু সাধাৰণতে গ'লে আপুনি যি পিন্ধি নামিম বুলি ভাবে ঘৰতে পিন্ধি গ'লে আটাইতকৈ সুবিধা হয়, সময়খিনিও বাচি যায়। ডান্সত লাগিছিল চলিছে কেইকেইটা পাঞ্জাবী চাঞ্জাবী চাগে খাইব গমেই এয়া কি গছ চিনি পাইছেনে? তৰা গছ হয়, হাত যে টোপোলা বান্ধে সেয়াই হয়। আৰু আমাৰ আইদেউহঁতক বহুত কোৱাৰ পাছত যেনে তেনে উঠি আহিছে, এতিয়া আমি আৰু উভতিম। ধন্যবাদ।